ভিডিঅ'ৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীক এটা গুড নিউজ দিয়া হ'ব। বহুত ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল বা ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰে, কিন্তু বহুতেই যাব নোৱাৰে। এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ট্ৰেইনিং কৰি অৰ্থাৎ কোচিং কৰি মেডিকেল বা ইঞ্জিনিয়াৰিং লাইনত যাব পাৰিব। কোচিং কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, কিন্তু মেডিকেল ইঞ্জিনিয়াৰিং কোচিং এতিয়া ফ্ৰীত কৰিব পাৰিব। কোনো ধৰণৰ খৰচ দিব নালাগে। থকা খোৱা চব ফ্ৰীত কৰিব পাৰিব। অনলাইন ফৰ্ম আহিছে, অনলাইন ফৰ্ম ফিল-আপ কৰি অনলাইন জমা দিব লাগিব। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিল-আপ কৰিব পাৰিব। ক'ত হ'ব কোচিং সম্পূৰ্ণ তথ্য এতিয়া জনাই দিয়া হ'ব। এই ফ্ৰী কোচিং স্পন্সৰ কৰিছে অইল ইণ্ডিয়া লিমিটেড। ইয়াতে উল্লেখ কৰিছে এইটো হ'ল CSRL Super 30ৰ কোচিংৰ ফৰ্ম আহিছে। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ 11 মাহ মান কোচিং হ'ব ফ্ৰীত। যিসকলে 2025 চনত নিট পৰীক্ষা দিব বিচাৰিছে বা মেডিকেল ইঞ্জিনিয়াৰিং লাইনৰ যিটো পৰীক্ষা হয় দিব বিচাৰিছে, এইসকল কেণ্ডিডেট এই ফৰ্ম ফিল-আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে যে যিসকলে 12 পাছ কৰিছে সেইসকল কেণ্ডিডেট ফৰ্ম ফিল-আপ কৰিব পাৰিব। কেণ্ডিডেটৰ ট্ৰেইনিং হ'ব যোৰহাটত হ'ব, গুৱাহাটীত হ'ব, আৰু যেতিয়া ফৰ্ম ফিল-আপ কৰিব তেতিয়া আহি যাব, ক'ত ক'ত ট্ৰেইনিং হ'ব বা কোচিং হ'ব লিখা আহিব। এতিয়া ইম্পৰ্টেণ্ট ডেট জনাই দিয়া হ'ব। ফৰ্ম ফিল-আপ প্ৰথম যিটো CBT পৰীক্ষা হ'ব অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট পৰীক্ষা হ'ব, সেইটো হ'ব কেণ্ডিডেটৰ 2024 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখত। এই প্ৰথম পৰীক্ষাৰ ফৰ্ম ফিল-আপৰ লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 23 তাৰিখ। তাৰপিছত দ্বিতীয় যিটো পৰীক্ষা হ'ব CBT পৰীক্ষা, সেই ফৰ্ম ফিল-আপৰ লাষ্ট ডেট হ'ল 2025 চনৰ মে' মাহৰ 31 তাৰিখ। আৰু যিটো CBT পৰীক্ষা 2 নম্বৰ যিটো পৰীক্ষা হ'ব, সেই পৰীক্ষাটো হ'ব 2025 চনৰ জুন মাহৰ 6 তাৰিখত লিখা আছে। ফৰ্ম কেনেকৈ ফিল-আপ কৰিব লাগে এতিয়া জনাই দিয়া হ'ব। ক্লিক হিয়াৰ আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম অপেন হ'ব। ইয়াতে নাম লিখিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত ডেট অফ বাৰ্থ, কিমান চনত জন্মগ্ৰহণ কৰিছে সেই চনটো ইয়াতে লিখি ল'ব। চন, মান্থ আৰু ডে। তাৰপিছত ইয়াতে কৈছে যে মোবাইল আধাৰ নাম্বাৰ ইয়াতে দিব লাগিব। ইয়াতে কৈছে আধাৰ নাম্বাৰ। তাৰপিছত ইয়াতে কৈছে যে খবৰটো ক'ত পাইছে, ইয়াতে দিব ছ'চিয়েল মিডিয়া। তাৰপিছত এপ্লাইড ফৰ CSRL Super 30। তাৰপিছত ইয়াতে আসাম চিলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰিলেই ষ্টেটৰ নামবিলাক আহিব। আসাম মই টিক মাৰ্ক কৰি দিছোঁ, চিলেক্ট কৰিছোঁ। তাৰপিছত কোনটো কোচিং কৰিব বিচাৰিছে, মেডিকেল নে ইঞ্জিনিয়াৰিং। যদি মেডিকেল, ইয়াতে ক্লিক কৰি দিলেই ইয়াতে অপশ্যন চিলেক্ট হৈ যাব। তাৰপিছত ইনকাম কিমান হয়, পেৰেণ্ট এনুৱেল ইনকাম, প্ৰথমটো মই চিলেক্ট কৰিছোঁ। জেণ্ডাৰ কি হয়, মেল ফিমেল, যাৰ যিটো হয় এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত প্ৰজেক্ট এক্সাম ইয়াতে লিখা আছে, অইল ইণ্ডিয়া মেডিকেল Super 30 যোৰহাট, এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ইমেইল এড্ৰেছ কনফাৰ্ম কৰিব লাগিব। তাৰপিছত হোৱাটছআপ নাম্বাৰ ইয়াতে দিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত অল্টাৰনেট মোবাইল নাম্বাৰ, তাৰপিছত ইয়াতে যিটো চিকিউৰিটি বা যি নম্বৰ লিখা পাব ইয়াতে, সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰি তাৰপিছত ইয়াতে টিক মাৰ্ক কৰি ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিব লাগিব। ইয়াতে টিক মাৰ্ক কৰি তলত ৰেজিষ্টাৰ নাও এই অপশ্যনত ক্লিক কৰি দিব লাগিব। এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অসমৰ ছাত্ৰ-ছাত্ৰী। এইটো ফ্ৰী হয়, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, আৰু কেণ্ডিডেটক ভাল হোষ্টেল ফেচিলিটি প্ৰভাইড কৰে। বহুতেই কৰি আছে আৰু বহুতেই ইতিমধ্যে চিট পাইছে, মেডিকেল ইঞ্জিনিয়াৰিঙত চিট পাইছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি ফৰ্ম ফিল-আপ কৰক। নিজৰ মোবাইলতে পাৰিব, ঘৰতে বহি এইখিনি কৰিব পাৰিব। লিংক দিয়া আছে, এতিয়াই চেক কৰক।